ইয়াৰ উপযুক্ত উত্তৰ ৰাইজে দিব। আপোনালোকে জানে যিজন সাংসদৰ বিৰুদ্ধে এই অন্যায়ভাৱে এই ব্যৱস্থা লোৱা হৈছে সেইজন সাংসদৰ দেউতাক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধীজী। সেই ৰাজীৱ গান্ধীজী দেহৰ কাৰণে শ্বহীদ হৈছিল। সেই শ্বহীদৰ পুত্ৰক আজি দেহত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈ আছে। আজি যিজন সাংসদৰ পদ খাৰিজ কৰা হ'ল সেই সাংসদজনৰ আইতাক ইন্দিৰা গান্ধীজী দেশৰ প্ৰধানমন্ত্ৰী আছিলে, দেশৰ কাৰণে শ্বহীদ হৈছিলে। সেইজন সাংসদক আজি সাংসদৰ পৰা পদ খাৰিজ কৰা হ'ল। আজি যি দলে 1885 চনত জন্ম লাভ কৰি পেলাই যি নেতা ৰাহুল গান্ধীজীৰ পূৰ্বপুৰুষসকলে ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষখন কেনেকৈ আমি স্বাধীন কৰিব পাৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ নেতৃত্ব দি বিভিন্নজনে জেল খাটি বিভিন্নজনে ফাঁচি কাটত ওলমি বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজত নেতৃত্ব দি ভাৰতবৰ্ষখন স্বাধীন কৰিছিল। আৰু সেই দলৰ সাংসদক আজি এনেকুৱা ব্যৱহাৰ কৰা হ'ল। গতিকে আমি কংগ্ৰেছীসকলে আমি বহি নাথাকো, আমি ৰাইজৰ মাজ লৈ এই আন্দোলন আমাৰ গতি কৰিছে। আমি তৃণমূল পৰ্যায়লৈ লৈ গৈছো। এই অন্যায়ৰ বিৰুদ্ধে এই প্ৰতিবাদ আমাৰ থাকিবই। আমি ৰাহুল গান্ধীজীৰ লগত সদায় সমৰ্থনত আছো। তেওঁ সঁচা কথা আপোনালোকে জানে, মহাত্মা গান্ধীজীৰ যি নীতি আদৰ্শ সত্যমে জয়ত, সত্যৰ সদায় জয়, সেই সত্যক বিশ্বাস কৰি কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে আৰু ফলাফল পাইছে। আজি যদি কংগ্ৰেছ দলে নাৰাখি যদি ভাৰতবৰ্ষ যদি স্বাধীন নকৰিলে হয়, আজি এই গণতন্ত্ৰ আজি মোদী ডাঙৰীয়া যে নিৰ্বাচিত হৈছে, আপোনালোকে জানে মোদী ডাঙৰীয়া পাহৰি গ'ল নেকি? এটা কথা আছে, ডেমক্ৰেসি ইজ দি বাই দি পিপল, অফ দি পিপল, ফৰ দি পিপল। এতিয়া ডেমক্ৰেসি দেখোন বাই দি অকল মোদীজীৰ কাৰণে হৈ গ'ল। অফ দি পিপল যদি হয় তেনেহ'লে জনসাধাৰণৰ কাৰণে মোদীজী, আৰু ফৰ দি পিপল যদি হয় তেনেহ'লে ৰাহুল গান্ধী যে সাংসদক যি প্ৰশ্ন উত্থাপন কৰিছে, সুধিছে, এই প্ৰশ্নৰ উত্তৰ আমাৰ ৰাহুল গান্ধীজীক মোদীজীয়ে দিব লাগিব আৰু ভাৰতবৰ্ষৰ জনসাধাৰণক দিবই লাগিব। কিয়নো ৰাহুল গান্ধীজীয়ে তেখেতৰ কাৰণে মাত মতা নাই, ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে মাত মাতিছে। গতিকে প্ৰতিজন ভাৰতীয় জনাৰ অধিকাৰ আছে যে আমাৰ টকা, আমাৰ প্ৰধানমন্ত্ৰী কি কৰি আছে, কেনেধৰণে শাসন কৰি আছে, এই বিষয়ে প্ৰতিজন ভাৰতীয় জনাৰ অধিকাৰ আছে। তাৰ বাবে আমি কংগ্ৰেছ দলে সদায় কাম কৰি আহিছো। আজি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যা সঁচা কথা ক'বলৈ গ'লে তাৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ জাপি দিয়া হয়। তেখেতসকলে কৈছিলে যে কৰাপশ্যন জিৰো টলাৰেন্সৰ কথা। আপোনালোকে কওক কোনটো বিভাগ আজি দুৰ্নীতিমুক্ত হৈছে? এই কথাখিনি সঁচা কথাখিনি ক'বলৈ গ'লে যিয়ে অভিযোগ দিব যাব তাৰ বিৰুদ্ধেই লাগি যাব ষড়যন্ত্ৰ। এনেকুৱা শাসন চলি আছে। সি পুৰস্কাৰটো পাব দূৰৰ কথা, তাৰ বিৰুদ্ধেই লাগি যায়। গতিকে তেখেতসকলে কৈছিলে, আজি 2014 চনত মোদী ডাঙৰীয়াই কৈছিলে যে বিদেশত আমাৰ ভাৰতবৰ্ষৰ ধন বিদেশত গুচি গৈছে আৰু সেই বিদেশৰ পৰা কলা ধন ঘূৰাই আনিব আৰু সেই কলা ধনৰ ভাগ 15 লাখ টকাকৈ প্ৰতিজনে ভাৰতীয় বেংক একাউণ্টত সোমাই দিব। কি হ'ল? 2014 চনত তেখেতক ক্ষমতাৰ অহাৰ পিছত ভাৰতবৰ্ষৰ পৰা নীৰৱ মোদী, ললিত মোদী, বিজয় মালিয়া টকালৈ উল্টা পলাই গ'ল। সদায় ৰাইজৰ হৈ মাত মাতি আহিছে
আৰু সঁচা কথাবিলাক সংসদত উত্থাপন কৰাৰ কাৰণে এই বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে আমাৰ ভাৰতবৰ্ষৰ যিটো ইডি CBI IT স্বতন্ত্ৰ সংস্থাটোক চৰকাৰে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি ষড়যন্ত্ৰমূলকভাৱে আমাৰ নেতা ৰাহুল গান্ধীজীৰ ওপৰত অন্যায় কৰি আহিছে। আপোনালোকে জানে যে ৰাহুল গান্ধীজী যিদিনা সংসদত আদানী আৰু মোদীৰ সম্পৰ্কৰ কথা সুধিছিল, তেতিয়াৰ পিছৰ পৰাই তেখেতৰ বিৰুদ্ধে থকা গুজৰাটৰ সুৰাট অঞ্চলত সেশন কোৰ্টত এখন বিচাৰাধীন গোচৰ আছিল আৰু সেই গোচৰটো পুনৰাই তাতে বিজেপি নেতৃত্বাধীন বিজেপি বিধায়কে গুজৰাটৰ এজন বিধায়কে পুনৰ এই কেছটো চলাবলৈ আৰম্ভ কৰিছিল আৰু তাতে ৰায় দিছিল যে ৰাহুল গান্ধীজী দোষী হিচাপে, কিন্তু আদালতে এইখিনি সুযোগো দিছিল যে 1 মাহৰ ভিতৰত তেখেতে জামিন লাভ কৰিছিল আৰু ঊৰ্ধ্বতম ন্যায়ালয়লৈ যাব পাৰিব। কিন্তু লোকসভাৰ অধ্যক্ষতাত খুব ততাতৈয়াকৈ খৰখেদাকৈ যুদ্ধংদেহী হিচাপে 24 ঘণ্টাৰ ভিতৰত আমাৰ নেতা ৰাহুল গান্ধীজী সাংসদ পদ খাৰিজ কৰিছিল। এইখিনিতে আপোনালোকে দেখি আছে যে আমাৰ কংগ্ৰেছ দলে এই অন্যায়ৰ প্ৰতিবাদ আমি কৰি আছো আৰু ভাৰতবৰ্ষত যি শাসন চলি আছে আমাৰ কংগ্ৰেছ দলে এই কথাখিনি ৰাইজৰ আগত আমি লৈ যাবলৈ সক্ষম হৈছো। তেখেতসকলে কৈছিলে কত 15 লাখ কৈ ভিৰেনে টকা 15 লাখ টকাৰ ভিতৰত 15 পইচাও দিয়া নাই। গতিকে তেখেতসকলে যিবিলাক কথা মিছা কথা কৈ ৰাইজক অকল ভোটহে ল'ব জানে আৰু শাসনৰ সময়ত কি কৰি আছে, কেটু চেপি শাসন কৰি আছে। আজি অধিকাৰ নাই, আজি গণতন্ত্ৰ ক'ত? সাংসদত মাত মাতিব পৰা নাই, প্ৰশ্ন কৰিব পৰা নাই। আজি ভাৰতবৰ্ষ আমাৰ নাগৰিকৰ অধিকাৰ ক'ত আছে? যদি মাত মাতাৰ বাক স্বাধীনতাই নাই, কথা কোৱাৰ অধিকাৰেই নাই, তেনেহলে আমি আকৌ সেই পৰাধীন হৈ গলো নেকি? এই পৰাধীনতাৰ কাৰণে আমি কংগ্ৰেছ দলে যি দলে ভাৰতবৰ্ষ স্বাধীন কৰিব পাৰিছে সেই দলে বিজেপিক উৎখাত কৰিব পাৰিব। গতিকে আমি কংগ্ৰেছ দলৰ সকলো আজি আমাৰ চৰাইবিল, জামদুৱাৰ, শ্ৰীৰামপুৰ সকলো ব্লক কংগ্ৰেছৰ সভাপতি কংগ্ৰেছীসকল আমি একত্ৰিতভাৱে আপোনালোকৰ যোগেদি ৰাইজক জনাইছো, ৰাইজে আমাৰ লগত আছে আৰু আগন্তুক দিনত আমি বিজেপিক উৎখাত কৰাৰ কাৰণে আমি আমাৰ কাম চলাই লৈ যাব পাৰিম। ৰাইজেও প্ৰতিবাদ কৰি আছে, আগন্তুক দিনত আৰু অধিক আমাক সহায় কৰিব বুলি আমি আশাবাদী। গতিকে আজিৰ এই সংবাদ মেলত উপস্থিত হোৱা আমাৰ হাতীদুৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি ওসমান গনি সাহেব, আমার কোকরাঝার জেলা কংগ্রেস কমিটির উপসভাপতি বিশ্বনাথ পোদ্দার সাহেব, কোকরাঝার জেলা কংগ্রেস কমিটির উপসভানেত্রী হেলেন মুর্মু বাইদেউ উপস্থিত আছে আৰু আপোনালোকে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানত সংবাদ সেৱীসকল উপস্থিত হৈ আজিৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাই আজি কাৰ্যসূচী ইয়াতে সমাপ্ত কৰিলো। সকলোকে নমস্কাৰ জনাইছো, ধন্যবাদ।